নমস্কাৰ বন্ধু বান্ধৱীসকল আছামিজ বিবিধা চেনেললৈ আপোনালোকক পুনৰ আদৰণি জনাইছোঁ। বন্ধুসকল আগত কৈ অহাৰ দৰে আজিও মানুহৰ নামৰ প্ৰথম আখৰেৰে তেখেতৰ ব্যক্তিত্ব কেনে হয় জানো আহক। আজি আমি আলোচনা কৰিম এম আৰু টি নামৰ আখৰেৰে আৰম্ভ হোৱা ব্যক্তিসকলৰ বিষয়ে। আপোনালোক সৰু সৰু কথাত চিন্তাত সোমাই পৰে। আপোনালোক খঙাল হয়। আনৰ একাবেকা কথা আপোনালোকে অকণো সহ্য কৰিব নোৱাৰে। আপোনালোকে নিজেও বেয়া কাম নকৰে আৰু আন কোনেও বেয়া কাম কৰাটো ভাল নাপায়। অতি সহজতে আপোনালোকে সমাজত আগস্থান পায়। কৰ্মক্ষেত্ৰখনত ভাগ্যৰ বলত নভবাকৈয়ে সফলতা লাভ কৰে। আপোনালোকৰ ৰাজনীতিৰ প্ৰতি অলপ আগ্ৰহ দেখা যায়। আপোনালোকে প্ৰেমৰ ক্ষেত্ৰত অলপ লাজকুৰীয়া। সেয়ে প্ৰেমৰ কথা প্ৰকাশ কৰিবলৈ অলপ সময় লয়। মানে ওৱান চাইড লাভ কৰি বহুত সময় কটায়। কিন্তু এবাৰ সেই প্ৰেম পোৱাৰ পিছত প্ৰেম জীয়াই ৰাখিবলৈ যিকোনো পৰিস্থিতিলৈ যাব পাৰে। বন্ধুসকল শেষৰ অংশলৈ যোৱাৰ আগতে আপোনালোকৰ প্ৰতি এটাই অনুৰোধ যাতে আপোনালোকে কমেণ্ট বক্সত আপোনালোকৰ মতামত প্ৰকাশ কৰে। এতিয়া পিছৰ অংশলৈ আহোঁ। আপোনালোক চিধা চিধি কথা কোৱা ব্যক্তি। আনে আপোনাৰ কথাত বলে নোৱাৰি আপোনাৰ পিছে পিছে হিংসাৰ আশ্ৰয় লয়। আপোনালোকৰ শুভ ৰং ৰঙা আৰু শুভ বাৰ মংগল। ঠিক আছে বন্ধুসকল, যদিহে এই কথাখিনি শুনি ভাল লাগিছে তেনেহ'লে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব নাপাহৰিব। লগতে ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো দবাই দিব। ধন্যবাদ।